নমস্কাৰ সকলোকে আপোনালোক মই মোৰ ইউটিউব চেনেলটোত স্বাগতম জনাইছোঁ আৰু এই ৰাতিপুৱাই মই যাবলৈ ওলাইছোঁ গুৱাহাটী আৰু ইমান ঠাণ্ডাত কাৰণ আজি আমি সকলো আমাৰ সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰগ্ৰেমত যাম আৰু এয়া বেগ পেকিং কৰি হৈ গ'ল মোৰ তো বলক মোৰ লগত আপোনালোককো আৰু আমি আহি পাই চেণ্টাৰ পালোহি আৰু মোৰ লগৰ সকলো ইয়াতে আহি ৰেডি হৈ আছেহি এয়া মাই কল্যাণী দেৱালয়ৰ তোৰণখনকে সেৱা কৰি আজি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু বাকীখিনি মায়ে কৃপা কৰিব আৰু এয়া গাড়ীৰ ভিতৰত আমাৰ খুৰা খুৰীহঁতে তেওঁলোকৰ ল'ৰা ছোৱালীক থ'বলৈ আহিছে আৰু অকণমান চাইছে আৰু গাড়ীৰ ভিতৰখন ল'ৰা ছোৱালীক আৰু সেয়া এয়া বৌ আৰু নৌমাইনা মোৰ লগতে বহিছে আৰু আমি যাবলৈ ওলাইছোঁ আৰু আমি পাই গ'লোহি এয়া আমনিত পাই সকলোৱে খাবৰ কাৰণে আমি হোটেলত ৰখিলোঁ আৰু আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখন বাছ আহিছিলে সকলোবিলাক একেখন হোটেলৰ সন্মুখতে আমি ৰখিছোঁ মানে এখন হোটেলে দিছিলে আমাক খাবৰ বাবে আৰু দেখিছে যিহেতু মানুহ বহুত ভিৰ লাগিছে হোটেলৰ সন্মুখতো আৰু হোটেলৰ ভিতৰতো তাকে মই ভাবিছোঁ কোনফালেদি গৈ চিট এটা পাব পাৰি বহিবৰ কাৰণে আৰু এয়া মানুহ ফালি যাবলৈ চেষ্টা কৰিলোঁ আৰু শেষত মই এটা চিট পালোঁ কিন্তু ৰখি আছোঁ খাবলৈ একো পোৱা নাই বৰ্তমানলৈকে আৰু খাই বৈ হৈ গ'ল আহি আছোঁ অলপমান টোপনি গ'লোঁ আৰু এয়া ক'ত পাইছোঁ গম পোৱা নাই কিন্তু এটা ডাবল চিট লৈ ল'লোঁ আৰু আৰামত আহি আছোঁ সকলোৱে আৰামত আহিছে যিহেতু আমি মাত্ৰ দুটা গ্ৰুপহে আহিছোঁ আমাৰ আল্ট্ৰা বাছখনত তো সেয়া আৰু আহি আমি ভয় লগা ৰাস্তাটো মানে আগতে ভয় লাগিছিলে আৰু যোৰাবাট পাই গ'লোহি আৰু সেয়া কিমান বা দূৰ আছে আৰু আহি আছোঁ মানে ৰাস্তাত আমাৰ বহুত জাম লাগিছিলে সেইকাৰণে আমি সময়মতে পোৱাগৈ নাই দেৰি হৈছে আমাৰ আৰু অৱশেষত আমি আহি পাই গ'লোহি চূড়ান্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ইয়াতে আজি আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব নিৰ্ধাৰিত কৰি দিয়া জিলাসমূহৰ প্ৰতিযোগিতা আৰু আমি এতিয়া আহি আছোঁ সকলোবিলাক আহিছে যোৱা গৈছে মুঠতে আজি মানুহৰ উখল মাখল পৰিস্থিতি মানে আজি বুলিয়ে নহয় আগৰ পৰাই হৈ আছে আৰু সেয়া সমগ্ৰ পৰিৱেশটো এইটো খুব ধুনীয়া লাগিছে আৰু বাকী কি হয় চাই যাওঁ আপোনালোককো দেখুৱাই যাওঁ আৰু বহুত ডাঙৰ এটা এৰিয়া তেওঁলোকে কভাৰ কৰিছে প্ৰগ্ৰেমৰ কাৰণে আৰু আমি এতিয়া চাই লওঁ খোৱা বোৱা কৰি আমাৰ কি কৰোঁ চাওঁ আৰু এয়া পেট পূজাৰ কাৰণে আহি পালোহি আমি ডাইনিং হল আৰু ইয়াতে খাবলৈ দি আছে ভেজ থালি নন ভেজ সকলো ব্যৱস্থা কৰা হৈছে আমি পিছে নন ভেজেই খালোঁ আৰু তাৰপিছত এয়া থালিখন আপোনালোকক দেখুৱাই দিছোঁ কি খালোঁ আপোনালোকে চাই ল'ব আৰু কি খাইছোঁ মই নামবিলাক নকওঁ আৰু ভাত পানী খাই বৈ আমি সকলোৱে এবাৰ ৰিহাৰ্চেলটো কৰি ল'লোঁ মানে কেনেকৈ কি হ'ব যিমান ৰিহাৰ্চেল কৰিলেও প্ৰগ্ৰেমৰ সন্মুখত অকণমান আলোচনা সকলোৱে কৰিবলৈ বিচাৰে আৰু আমি তেনেকৈ কৰিলোঁ আৰু মই খুৰাহঁতৰ ঘৰলৈ গুচি আহিলোঁ খুৰাহঁতৰ ঘৰতে ৰেডি হ'লোঁ আৰু ইয়াত খুৰা আৰু মই আহি আছোঁ মানে খুৰাই মোক অকণ আগবঢ়াই দিব আৰু সেয়া দুইটা আহি আছোঁ কথা পাতি ক'ৰ পৰাই মেকুৰীটো ওলালেহি চাওকচোন মানে য'তেই যাওঁ মেকুৰী এটা লগ পাওঁৱেই আৰু সিও মোক কিবা যেন একেবাৰে বহুত দিনৰ পুৰণা চিনাকি তেনেকৈ একেবাৰে গাত লাগিছে আয়ো ইমান ধুনীয়া মেকুৰীটো প্ৰগ্ৰেম কৰি হৈ গ'ল আৰু ভালে বেয়াই মানে প্ৰগ্ৰেমটো কৰি আহিলোঁ আৰু কি হয় মানে প্ৰেক্টিছো আমাৰ কমেই আছিলে আৰু চবেই ভালেই কৰিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজতো অকণমান খুটি নাটি থাকি গ'ল উপায় নাই হ'বই আৰু ভাল লাগিলে এক্সপেক্টেশ্যনতকৈ বেছিয়ে মানে গুৱাহাটী আহি ভাল লাগিলে মানে কিছুমান কি আৰু ছাৰপ্ৰাইজ এটা পালোঁ তাৰপিছত বাকী সেয়াই
আশা কৰোঁ ভাল হওক আৰু বৰ্তমানলৈকে ৰিজাল্ট দিয়া নাই কি হয় নাজানো আমাৰ ৰিজাল্ট আমি চিলেকশ্যন হ'লেও খুব ভাল লাগিব আৰু নহ'লেও আমাৰ দুখ নাই কাৰণ প্ৰাইজ সকলোৱে নাপায় হৰা জিকা আছেই শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠটোৱেহে প্ৰাইজটো পাব আমিও নাপালেও কোনো কথা নাই আকৌ অহা বছৰলৈ ভালকৈ প্ৰিপেৰেশ্যন কৰি আহিম আৰু এয়া মোৰ পাছফালে আমাৰ লগৰ কেইজনী আহি আছে বাকী সেয়াই সেই গ্ৰুপবিলাক যাব ওলাইছে আমিও এয়া কাপোৰ কানি সলাই মেলি চাওঁ কি কৰোঁ ভাত পানী খাই মেলি আমিও চাগে যাবগৈ লাগিব আজি থকাটো চাগে নহ'ব তো চাই থাকক আৰু প্ৰগ্ৰেম শেষ কৰি মই গুচি আহিলোঁ খুৰাহঁতৰ ঘৰলৈ কাৰণ আজি আমাৰ যোৱাটো নহ'লে আৰু সেয়েহে খুৰাহঁতৰ ঘৰত থাকি দিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ